अरे तुम्हारा साथ थक के हम लेकिन हिंदी बात थोड़ा थोड़ा समझते हैं। मका अच्छा अच्छा बोलो क्या बोलेगा। बोलता है मैं घर कहता है घर काटा है। अच्छा आपका घर असमिया आदमी है ना अपनी क्या मियाँ आदमी है हिंदी बात सीखता है। आप जाइए हाँ खराब मत कीजिए। आपका भाई है ना हमारा भाई है हमारा बड़ा भाई है ना। लड़का मैंने घर कहता है तुम्हारा भाई कोई रास्ता पता है। अच्छा बाद में क्या कहता है। लड़का मैंने घर कहता है रास्ता पता है। আচ্ছা এটা কথা সুধো বাৰু আপুনি সঁচাকৈ অসমীয়া মানুহ নেকি বাৰু। অসমীয়াই তেতিয়াহ'লে আপুনিনো হিন্দী কথা কিয় কৈ আছে। হিন্দীও শিকিব লাগিব বাংলাটো শিকিব লাগিব। হিন্দী আৰু বাংলা অঁ তাৰপিছত আৰু কিবা ভাষা শিকিব পৰা যায় নেকি। আছে আছে অঁ আচ্ছা আপুনি এটা কথা কওক মই কিন্তু ৰাতিপুৱা আদৰ্শ গাঁও সেই যে পূব পিনৰ পূব পিনৰ ভুলে হৈ যায় নাই বুজিছা নাই এই যে দক্ষিণ পিনৰ আছাম টাইপ ঘৰটো সিহঁতৰ ঘৰ বিপি বুলি কয় নেকি। তাত এবটল খাই আহিলোঁ কিন্তু ৰ'ব মোৰ কথাখিনি শেষ হ'বলৈ দিয়া তোমাৰ কথাও শুনিম বুজিছা। এই নিশা খাইছি যদিও অকণমান হ'লেও হুচ আছে নহয়। বুজি লোৱা আকৌ কি কৰিলোঁ জানা এবটল তাত খাই হ'ল তাৰপিছত নিচাটো ভালকৈ নালাগিল বুজিছা নাই। নিচাটো নালাগিল সেইকাৰণে একেবাৰে উত্তৰ চুকত থকা এই তোমালোকৰ পুৰণি গাঁও এই ভৱ নেকি কয় সিহঁতৰ তাত চলাই বেচে নহয় খোলাই বেচে বেচে আৰু ভৱৰ ঘৰত গৈ বিচাৰি বিচাৰি উলিয়াই এবটল খাই আহিলোঁ বুজিছা। মই ক'ত খাই আহিছোঁ না এই বালিমাৰ ঘৰত। তুমি বালিয়ামৰ ঘৰ পালা অঁ তাতো বেচা নেকি। আৰু তুমি কোনখন স্কুলত পঢ়িছা সেইটো কোৱাচোন। মই থানামুখৰ স্কুল থানামুখৰ স্কুলখনৰ নাম কি আছিল গাৰ্লছ স্কুল থানামুখৰ সন্মুখৰ স্কুল গাৰ্লছ স্কুল। আচ্ছা আৰু লেডিজ স্কুল কোনখন। ঢিংবজাৰ আগত পিনে চাই লোৱা এনেকৈ মানুহলৈ চাই কথা অকণমান আগলৈ গ'লে পাব ৰত্নমোহন অকণমান আগলৈ গ'লে পাম। আচ্ছা এই নাগৰ ঘৰ আচ্ছা আচ্ছা বাৰু তুমি যে এই চোলা কানি কাপোৰ কিনিছা হয় নহয় মই কিন্তু বিৰাট ভাল লাগিছে তোমাক। আচ্ছা শুনা এতিয়া দুইটাই এইবাৰ পৰা কেঁকুৰা কলেজত নাম লগাই ল'ব লাগিব। তুমি মোৰ লগত থাকিবা তাৰমানে কি জানা অসমীয়া ভাষাটো শিকিবলৈ ইমান চেষ্টা কৰিছোঁ হাই নেহি পাতা হাই